हेलो बंधुসকল কি খবৰ আপোনালোকৰ আশা কৰিছোঁ আপোনালোকৰ খবৰ খুবেই ভাল আৰু মোৰ খবৰো ভাল তো বহু দিনৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ ইউটিউবলৈ আজি সকলোৱে জানে গুৱাহাটীত বিৰাট ডাঙৰ মেলা চলি আছে অম্বুবাচী মেলা তো তাৰে এটা ভিডিঅ' দিম বুলি ভাবিলোঁ তো আজি সেইকাৰণে ওলাই আহিলোঁ উৎপল আৰু মই অম্বুবাচী মেলালৈ এতিয়ালৈ গৈ আছোঁ আৰু 8টা বজাৰ পিছত তাতে এণ্ট্ৰি কৰিব নিদিয়ে তো এতিয়া বাজি আছে 5টা তো সেইকাৰণে আমি ওলাই দিলোঁ সোনকালে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব আজি মোৰ লগত আমি গাড়ীবোৰ ইয়াতে পাৰ্কিং কৰি থলোঁ যিহেতু আগলৈ আপোনালোকে দেখা পাব যে গাড়ী নিব নিদিয়ে আৰু ইমান ভিৰ ইয়াত চাওক ইমান ভিৰ হৈছে ইয়াতে গাড়ী নিব নোৱাৰি কিনে আমি তাতে থৈ আহিলোঁ ইয়াত দেখিছে আমি কামাখ্যা মন্দিৰৰ তলত যাই পোৱা নাই নাৰ্চাৰী পোৱাই নাই আপোনাৰ ভূটনাথৰ পৰা এনেকুৱা জাম লাগিছে গাড়ী আৰু মানুহৰ আমি গাড়ী আগতে থৈ আহিলোঁ আগত আনিব নোৱাৰি এনেকুৱা ভিৰ তাতে আৰু পুলিচ প্ৰশাসনৰো মানে গাড়ী আগত নিব নিদিয়ে এনেকুৱা জাম তো আমি ভূটনাথৰ পৰা আহি পালোঁ কামাখ্যা গেট আপোনাৰ কামাখ্যা গেটত চাওক মানুহৰ ভিৰ চাওক এনেকুৱা ভিৰ হৈছে মানুহৰ আমি জোতাবোৰ ইয়াতে চেণ্ডেল তাতে সোমাই থৈ দিলোঁ মানে আপোনাৰ ওপৰত যাব মানে চেণ্ডেল পিন্ধি যাব দিয়া নাই তলতে চেণ্ডেলবোৰ থৈ যাব দিছে জোতা চেণ্ডেলবোৰ তো তাতে আমি লুকাই থৈ দিলোঁ কাৰণ এনে যেনেকৈ থ'ব দিছে সেনেকৈ থ'লে আপোনাৰ হৰাই যোৱাৰ বহুতেই চান্স আছে আৰু পুলিচবিলাকেও কৈ আছে ভালকৈ থ'বৰ কাৰণে কাৰণ বহুত হৰাই আছে তো সেইকাৰণে তাতে লুকাই থৈ দিলোঁ আৰু এতিয়া ওপৰলৈ যাওঁ আৰু আমি তো চাই থাকক দেখিবলৈ পাইছোঁ ইমান মানুহ হৈছে বিশেষকৈ আজি ছানডে হোৱাৰ কাৰণে বহুত মানুহৰ আগমন ঘটিছে সকলোৱে আজি অফ পাইছোঁতো তো ফাইনেলি সোমাই আহিলোঁ ভিতৰলৈ ইমান ভিৰ বন্ধ কৰি জয় মা কামাখ্যা সোমাই আহিলোঁ এনেকুৱা গৰম লাগিছে ইমান মানুহ চাই থাকক আৰু কোনে কোনে আহিছে অম্বুবাচী মেলালৈ কমেণ্ট কৰিব তো চাই থাকক কেনেকুৱা এটা এক্সট্ৰিম লেভেলৰ এটা মানুহৰ ভিৰ হৈছে মানুহৰ সমাগম হৈছে এয়া চাওক আপুনি দেখিবলৈ পাইছে কিমান মানুহৰ ভিৰ হৈছে কিমান সমাগম হৈছে দেখিবলৈ পাইছে এয়া গণেশ মন্দিৰ পালোঁ আমি বহুত মানুহ ইয়াতে আহিছে এয়া দাদাহঁতৰ পৰা জুচ পিলাই আছে জুচ চুচ খাই আমি ওলাই আহিলোঁ গাইছ গৰমত একদম অৱস্থা নোহোৱা হৈ গৈছে ঘাম ওলাই ভিজি গৈছে একদম তথাপিও ভাগৰি পৰা নাই গৈ আছোঁ চাই থাকক এতিয়া আপোনাক এটা বস্তু এটা দেখাওঁ শিৱ বাবা কামাখ্যা মন্দিৰত শিৱ বাবা नहीं खाते पैसा तो দেখা পালে বিস্কুট দিছিলে শিৱ বাবা কিন্তু শিৱ বাবালে বিস্কুট নাখায় পইচা লাগে বিস্কুট জন্মই পোৱা নাছিল শিৱ বাবা চব মানুহ ভিৰ জুচ দি আছে জুচ লৈ ল'লোঁ
বিস্কুট এটা খাওঁ খাই কেনে গৈ থাকিব। ইয়াতে মানে এনেই মানুহবোৰ বহি এনেই জাগা দখল কৰি আছিলে, এনেই ভিৰ কৰি আছিলে, তো পুলিচে আহি পৰা খেদিলে। আকৌ জুচ খাই লওঁ এবাৰ। গৰম মানে নেক্সট লেভেল গৰম আছে। এই চব মানুহ বিচনী মাৰি তত পোৱা নাই, ওপৰৰ পৰাতো গৰম দিছে, ইয়াতে মানুহ গৰম। বাংলায় গৈছে অৱস্থা কাহিল। धीरे धीरे जाते रहिए, आप लोग एग्जिट पॉइंट तक धीरे धीरे जाते रहिए, एक ही जगह में खड़ा ना होंगे। आप लोग एक লাহে লাহে গৈ থাকক। খোজকাঢ়ি অহাৰ পিছত মন্দিৰ প্ৰাংগণত বহি নাথাকিব, খাৰা হৈ ভিৰ নকৰিব, অযথা ভিৰ নকৰিব। সকলো ভক্তবৃন্দলৈ অনুৰোধ, আপোনালোকে মন্দিৰ প্ৰাংগণত একে জেগাত বহি নাথাকিব, খাৰা হৈ নাথাকিব, বাহিৰলৈ ওলাই যোৱা একেৰে লাহে লাহে গৈ থাকক। চাবি ভক্ত ফাইনেলি ইমান দূৰ খোজকাঢ়ি অহাৰ পিছত পাই গ'লোঁ মেইন গেট, মা কামাখ্যা মেইন দুৱাৰ বুলি পাই গ'লোঁ। আমি আহি পালোঁ, ইমান মানুহৰ ভিৰ হৈছে ইয়াতে। সেইগুলো জায়গায় মানুহ চাওক, মানুহ যিমান দূৰ চকু ফুৰাব পাৰে সিমান দূৰলৈ একেবাৰে মানুহেই মানুহ। ইমান মানুহ সমাগম হৈছে, বহুত দূৰ দূৰৰ পৰা মানুহ আহিছে। আমি অকণমান ইয়াতে বহিলোঁ, চিৰি যি থাকে তাতে বহিলোঁ অকণমান আহি, আৰু অকণমান পিছত আৰু আগুৱাই যাম। সকলোৱে এবাৰ কমেণ্টত জয় মা কামাখ্যা লিখিব, মা কামাখ্যাৰ বাবে। সাত পাতি গৈছে
নিদিয়ে গৈ আছোঁ আৰু লাইন বাহিৰত ওলোৱাৰ লাইন চাওক গাইছ। ফাইনেলি আমি ওলাই দিলোঁ ইয়াৰ পৰা। বহুত জাম, বহুত মানে ইমান মানুহ হৈছে নহয়, প্ৰায় 2 ঘণ্টামান লাইন ধৰি ধৰি ওলালোঁ আমি আৰু ওলাই কিনে গৈ আছোঁ। আমিতো ওলাই আহিলোঁ বহুত ভিৰৰ মাজৰ পৰা আমাৰ আশীষ লৈ কিনে, কিন্তু এতিয়াও হ'ব পাৰে বহুত মানুহ আহিয়ে আছে। দেখাই আছে চাওক কিমান মানুহ আহি আছে। আমি গৈ আছোঁ আৰু মানুহ চাওক ইমান মানুহ আহিয়ে আছে আৰু এতিয়া বাজিলে 9টা বজাতো চাওক মানুহ কিমান আহি আছে। চাওক তেতিয়া আমি যাওঁতে এইখিনি লাইন নাছিলে, কিন্তু এতিয়া চাওক ইমান লাইন, এতিয়া আৰু বেছি মানুহ হৈছে। তো মানে অম্বুবাচী মেলাত আহি চিন হিচাপত ৰাখিবলৈ মৌৰব আহি কিনি গ'লোঁ। এই চাওক একদম তলত আহিলোঁ আমি, তলত পাই গ'লোঁ। এতিয়াও চাওক কিমান জাম আছে, মানুহ ৰখিয়ে আছে কিন্তু সোমাব নিদিয়ে আৰু এতিয়া। তো গাইছ আজিৰ ভিডিঅ'টো এইখিনি আছিলে। যদি চাই ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব। যদি কোনোবা নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু সকলোৱে লিখিব জয় মা কামাখ্যা আৰু মা কামাখ্যাৰ নামত এবাৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। নমস্কাৰ, লগ পাইছোঁ নতুন এটা ঠাইত নতুন এটা ভিডিঅ' এতিয়া।